এইখন হৈছে এন্ট্ৰেন্স আৰু বাঁহ খেৰেৰে ইমান ধুনীয়াকৈ বনাই থৈছে। হেল্ল' বন্ধুসকল, কি খবৰ নিশ্চয় ভাল আৰু আপোনালোকৰ কিপাৰত মোৰো ভালেই। আৰু মই এডোখৰ আছোঁ বিশেষ ঠাই মাজুলীৰ দৰিয়াপাৰ। চ' দলংখনতো সকলোৱে চিনি পায়। জুবিন দাই যে গাইছিল গানটো দৰিয়া পাৰতে কলিজাত ঠেকেচি, সেই গানটোত এই দলংখনক লৈ গাইছিল। তেতিয়া আচলতে দলংখন নাছিল, ঘাট আছিল, ফেৰীয়ে পাৰ হ'ব লাগিছিল 10 টকা, সেইবাবে গাইছিল 10 টকা ফেৰীৰে মাজুলী, তেনেকৈ গাইছিল। আৰু মোৰ লগত কোন কোন আহিছে আপোনালোকক দেখাম। আৰু মোৰ লগত আহিছে ইহঁত দুজন, এইজন আৰু এজন। ৰ'দ দেখিবলৈ পাইছে আপোনালোকে, পুৰা টান ৰ'দ পোৱা গাইজ। দেখিবলৈ পাইছে দৰিয়াপাৰতে এখন সুন্দৰ শিশু উদ্যান আছে আৰু আপোনালোকক শিশু উদ্যানখন দেখাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ পৰিৱেশ, এইখন এখন চাইকেল দেখিবলৈ পাইছে। চ' গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ ইক' কেম্প, মাজুলীৰ ইক' কেম্প। এইখন সুন্দৰ পৰিৱেশ আৰু আপোনালোকক ভিতৰখন দেখাব চেষ্টা কৰিম। এইখন হৈছে এন্ট্ৰেন্স আৰু বাঁহ খেৰেৰে ইমান ধুনীয়াকৈ বনাই থৈছে। দেখিছে ইয়াৰ দুইটা চাইডে জাপি লগাই থোৱা আছে। আৰু আপোনালোকে দেখিছে কিমান সুন্দৰ নাজাৰা, কিমান সুন্দৰ সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া। চ' গাইজ আপোনালোকৰ কেম্পৰ ভিতৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। আৰু এটা কেম্পত 4জনকৈ থাকিব পাৰিব। ফাইনেলি ভিতৰৰ পৰিৱেশ দেখিবলৈ পাইছে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকে ৰাসত আহিলে ইয়াতে থাকিব পাৰিব। ইয়াত কেম্পত লেট্ৰিন বাথৰুম চব ক্লিয়াৰ আছে, আমি চাই আহিছোঁ। আৰু এইখন এখন বাজাজ স্কুটি, এইখন পুৰণা হয়, আচলতে বেয়া হয়, ৰং চং দি ভাল কৰি থৈছে। আৰু এইখন লেডিজ চাইকেল, ইয়াতো বগা ৰং দি ভাল কৰি থোৱা আছে। ফাইনেলি আমি আহি পালোহি আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকে দেখিছে। আৰু এতিয়া গৈ আছোঁ আমি খাব। আমি এতিয়া ভিতৰত গৈ আছোঁ, যিটো পেট পূজাটো খাব সোমাইছোঁ। रुको जरा सबर करो। কেম্পখন যিহেতু মাজুলীৰ দুখন নিজান ঠাইত বনোৱা হৈছে, আহিলে আপোনালোক নিশ্চয় থাকি ভাল পাব এই ঠাইডোখৰত, যিহেতু আমি আহি উপভোগ কৰিছোঁ এই নিজান পৰিৱেশত। আৰু দেখিবলৈ পাইছে এয়া মানুহ আহিছে গাড়ীত। আৰু ইয়াতে ব্ৰেকফাষ্ট, ডিনাৰ, লাঞ্চ সকলো ধৰণৰ সা সুবিধা আছে। আৰু আপোনালোকৰ কাৰোবাৰ যদি বাৰ্থডে হয় ইয়াতে বাৰ্থডে পাৰ্টি কৰিব পাৰিব। ইয়াত দেখিছে দাদাহঁতে বেলুন ফুলাই আছে, কাৰোবাৰ বাৰ্থডে আছে আজি, ইয়াত পাৰ্টি কৰিবহি। ইমান এক্সপিৰিয়েঞ্চ নাই যিহেতু কথাবোৰ লাগি ধৰিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই নাহাঁহিব। আহি পালোহি অনুৰণ ধাবা, আৰু অনুৰণ ধাবাত এটা বিখ্যাত বগলী দেখিলে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। বগলীটো এয়া চাওক, অনুৰণ ধাবাত এইটো এটা বিখ্যাত বগলী। আৰু ইমান ধুনীয়া পৰিৱেশ ধাবাখনত, আপোনালোকৰ ভিতৰৰ পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ অনুৰণ ধাবাৰ। এয়া আৰু ইহঁতৰ ফটো শ্বুট হৈ আছে, সকলোৱে ফটো উঠাত ব্যস্ত। ঠাইখন ভাল লাগিছে ন?
গাইছে দেখিছে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব